সাংবাদিক বন্ধুসকল, আপোনালোকে সকলে জ্ঞাত যোৱাকালি আমাৰ গধূলি এটা গুৰুত্বপূৰ্ণ কোৰ কমিটি মিটিং অনুষ্ঠিত হৈ গ'ল। এই কোৰ কমিটি মিটিঙত বহুত গুৰুত্বপূৰ্ণ বিষয়বস্তু লৈ আলোচনা কৰা হ'ল। কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্তও লোৱা হ'ল, যিখিনি আপোনালোকক মই ইয়াতে সদৰি কৰিব পাৰোঁ, মুকলিভাৱে ক'ব পাৰোঁ। এইখিনি সিদ্ধান্ত মই ক'ব বিচাৰিছোঁ। প্ৰথম সিদ্ধান্ত, আমি বিটিআৰ অঞ্চলত 4টা দশকৰ পিছত শান্তি স্থাপন যে কৰিব পাৰিছোঁ, শান্তি স্থাপন কৰিবলৈ হ'লে ৰাজ্য চৰকাৰৰ সহায়ৰ দৰকাৰ। গৃহ বিভাগৰ সহায়ৰ অবিহনে শান্তি স্থাপন সম্ভৱ নহয়। ভাৰত চৰকাৰৰ গৃহ বিভাগৰ সহায় নহ'লে শান্তি স্থাপন সম্ভৱ নহয়। গতিকে যোৱা 4টা বছৰ ইয়াতে UPPL BJP চৰকাৰৰ দিনত 4টা দশকৰ পিছত যে শান্তি আমি স্থাপন ইয়াতে কৰিব পাৰিছোঁ, ইয়াৰ কাৰণে প্ৰথমতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি ধন্যবাদ দিয়াৰ এটা প্ৰস্তাৱ লৈছোঁ। লগতে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈ আমি ধন্যবাদ দিয়াৰ আমি প্ৰস্তাৱ লৈছোঁ। লগতে যিহেতু যোৱা 3টা টাৰ্মৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱা মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈও আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া 4টা বছৰ আমি শান্তি স্থাপন ইয়াতে কৰিব পাৰিলোঁ। এই শান্তিটো যদি চিৰস্থায়ী কৰিব লাগে, যোগমীয়া কৰিব লাগে, তেনেহ'লে বহুত কৰণীয় আছে। এই কৰণীয়বোৰ যাতে আমি কৰিব পাৰোঁ, সেইকাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগত আলোচনা বিলোচনা কৰি ভৱিষ্যতত কি কাৰ্যপন্থা হাতত ল'ব পৰা যায় এই শান্তিটো চিৰস্থায়ী কৰিবলৈ, যাতে আমাৰ কিবা সৰু সুৰা ভুলৰ কাৰণে, আমাৰ কিবা ইৰেছপন্সিবল এটা ইনিচিয়েটিভৰ কাৰণে শান্তিটো বিঘ্নিত নহয়, তাৰ কাৰণে কাম কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দ্বিতীয়তে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 2020 চনৰ 27 জানুৱাৰীত যি বিটিআৰ চুক্তি স্বাক্ষৰ হ'ল। এই বিটিআৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিছতহে আমাৰ বড়োলেণ্ড অঞ্চলৰ যিমান উগ্ৰপন্থী সংগঠন আছিল, ঘাইকৈ আমাৰ বড়ো যিখিনি উগ্ৰপন্থী সংগঠন আছিল, তেখেতসকলে সকলোৱে একবাৰতে শান্তি চুক্তিত স্বাক্ষৰ কৰি পেলাই শান্তিৰ পথত আগুৱাই যাম বুলি, বাই ছানিং দি পাৰ্ট অফ ভাইলেন্স, আৰু নিজৰ যিখিনি অস্ত্ৰ শস্ত্ৰ চব চৰকাৰক জমা দি গোটাই দি শান্তিৰ পথত আগুৱাই আহিছে। এতিয়া বিটিআৰ চুক্তিৰ বহুতখিনি দফা আজিলৈকে ইমপ্লিমেণ্ট কৰা হ'ল। যেনেকৈ অসমত বড়ো কছাৰীৰ ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰা, এইটো গঠন কৰা হ'ল। বড়ো ভাষাক অফিচিয়েল এছ'চিয়েট লেংগুৱেজ বুলি স্বীকৃতি দিয়া, এইটো কৰা হ'ল। আমাৰ বড়ো মিডিয়াম স্কুলবোৰৰ কাৰণে ছেপাৰেট ডাইৰেক্টৰেট গঠন কৰা, এইটো গঠন কৰা হ'ল। তেনেকেই বহুতখিনি দফা আজিলৈকে ইমপ্লিমেণ্ট কৰা হ'ল, কিন্তু বহুখিনি দফা এতিয়াও ইমপ্লিমেণ্ট কৰিবলগীয়া। UPPLে বুজি পায়, UPPLৰ নেতৃত্বই বুজি পায়, এই চুক্তিৰ যিখিনি দফা যদি আখৰে আখৰে পালন কৰিব লাগে বা ইমপ্লিমেণ্ট কৰিব লাগে, তেনেহ'লে অলপ সময় লাগিব। গতিকে এইটো সময়ত আমি অসম চৰকাৰ, ভাৰত চৰকাৰক অনুৰোধ কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হ'ল, যাতে যি উদ্দেশ্য লক্ষ্য লৈ পেলাই আমি বিটিআৰ চুক্তিটো স্বাক্ষৰ কৰিলোঁ, ইয়াৰ প্ৰত্যেকটো দফা আমি টাইম বাউণ্ড মেনাৰত ইমপ্লিমেণ্ট কৰিব পাৰোঁ, তাৰ কাৰণে আমি অনুৰোধ জনাৰ এটা সিদ্ধান্ত লোৱা হয়। তৃতীয়তে এটা ৰাজনৈতিক সিদ্ধান্ত লোৱা হয়, যেহেতু
আমি NDA পাৰ্টনাৰ হয়, নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্সৰ পাৰ্টনাৰ হয়। BTCত আমাৰ NDA চৰকাৰ চলি আছে BJP UPPLৰ। ষ্টেটত আমাৰ NDA চৰকাৰ চলি আছে BJP UPPL আৰু AGPৰ। আৰু তেনেকৈ ভাৰত চৰকাৰতো NDA চৰকাৰ চলি আছে যাৰ UPPLৰ অংশীদাৰ হয়। গতিকে যেহেতু এটা সময় এতিয়া উকলি গ'ল চৰকাৰৰ, আমি UPPLে এটা সিদ্ধান্ত লৈছোঁ NDA যিখিনি পাৰ্টনাৰ আছে আমাৰ অসমত, ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ, তেখেতসকলক অনুৰোধ কৰিব বিচাৰিছোঁ আমি যে তেখেতসকলে NDAৰ এটা মিটিং পাতিব লাগে। এই NDAৰ মিটিঙতে আমি বিতংভাৱে আমাৰ ৰাজ্যৰ কাৰণে কি কি কৰণীয় আছে, আমি কি কি কৰিলোঁ, কি কি উপলব্ধি হ'ল আমাৰ, বা আমাৰ কি কি বাকী থাকি গ'ল, এইবিলাক যাতে আমি পৰ্যালোচনা কৰিব পাৰোঁ ধুনীয়াকৈ। যিমান আমাৰ পাৰ্টনাৰ আছে, আমাৰ NDAৰ পাৰ্টনাৰ, আমাৰ ৰাভা যৌথ মঞ্চ আছে, ইয়াতে বেলেগ বেলেগ আমাৰ ট্ৰাইবেল পলিটিকেল অৰ্গেনাইজেশ্যনছবিলাক আছে, তেখেতসকলক সকলোকে লৈ এটা নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স আসাম লেভেলৰ, অসম লেভেলৰ এটা নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্সৰ এটা মিটিং হ'ব লাগে। এই মিটিঙত আগভাগ ল'বলৈ এটা আমি হাই লেভেল টীম গঠন কৰি দিয়াৰ কাৰণে আমাৰ UPPLৰ সভাপতি তথা BTRৰ মুৰব্বী শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ইণ্ট্ৰাষ্ট কৰা হৈছে। তেখেতে অতি সোনকালে এটা হাই লেভেল টীম গঠন কৰি দিব। এই হাই লেভেল টীমে দুটা ফ্ৰণ্টত আলোচনা কৰিব। প্ৰথম ফ্ৰণ্টটো হ'ল আমাৰ নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্সৰ যিমান পাৰ্টনাৰ আছে তেখেতসকলৰ লগত বহি মানে সুস্থভাৱে আলোচনা কৰি ভৱিষ্যত ৰাজনৈতিক কাৰ্যপন্থা কি হ'ব, ভৱিষ্যত আমাৰ উন্নয়নৰ কাৰণে বা ডেভেলপমেণ্টৰ কাৰণে কি কি আমাৰ কাৰ্যপন্থা হ'ব, এইবিলাক আলোচনা বিলোচনা কৰি চৰকাৰ চলাই লৈ যোৱাত যাতে স্মুথলি আমি যাব পাৰোঁ তাৰ কাৰণে আলোচনা কৰিব। আমাৰ যোনটো আমাৰ অনাৰেবল প্ৰেচিডেণ্ট অফ UPPL বা CM BTR তেখেতে গঠন কৰি দিব। এই হাই লেভেল টীমে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগতো আলোচনা কৰিব। আলোচনা কৰি আমাৰ BTR অঞ্চলৰ যিখিনি এতিয়া পেণ্ডিং ইছ্যুজবোৰ আছে, ইনক্লুডিং ইমপ্লিমেণ্টেশ্যন অফ BTR Accord, establishment of permanent peace in the region, and filling the developmental gaps. আমাৰ যিমান ডেভেলপমেণ্টেল গেপছ আছে BTR অঞ্চলত, এই ৰাস্তা ঘাটে হওক, আমাৰ শিক্ষা অনুষ্ঠান ইয়াতে ইষ্টাব্লিছ কৰাই হওক, বা বিভিন্ন আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান ইয়াতে স্থাপন কৰাই হওক, সকলো দিশত কি কি গেপ থাকি গ'ল, এই গেপবোৰ লৈ পেলাই আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এই হাই লেভেল টীমটোৱে বহিব, আলোচনা কৰিব আৰু তেখেতৰ মাৰ্গদৰ্শনটো বিচাৰিব। আৰু তেখেতৰ মাৰ্গদৰ্শন যেনেকৈ দিব তেখেতে, তেনেকেই আমাৰ UPPLৰ নেতৃবৃন্দই মানে ভৱিষ্যতত আগুৱাই যাব বুলি এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমি ধন্যবাদ দিব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজিলৈকে যি ডাইনামিক আৰু কেৰিজমেটিক এটা লিডাৰশ্বিপ অসম ৰাজ্যক প্ৰভাইড কৰিছে। তেখেতৰ হাততে আমাৰ অসমৰ যিখিনি জনগণ আছে, গৰীব দুখীয়া জনতা আছে, বিশেষকৈ আমাৰ যি খিলঞ্জীয়া জনগোষ্ঠীৰ মানুহবোৰ আছে, তেখেতসকলে উৎসাহ উদ্দীপনা পাইছে, নিজৰ অধিকাৰ সুনিশ্চিত কৰিব পাৰিছে, আগুৱাই যাবলৈ এটা সাহস পাইছে। গতিকে আমি তেখেতক ধন্যবাদ দিছোঁ। আমি যে NDAৰ কেন্দ্ৰীয় নেতৃবৃন্দ আছে তেখেতসকলকো আমি ধন্যবাদ দিছোঁ। তেখেতসকলে সদায় আমাক আশীৰ্বাদ দিছে, আমাক সহায় কৰিছে, তেখেতসকলৰ মাৰ্গদৰ্শন আমি পাইছোঁ, এইকাৰণে আমি আগুৱাব পাৰিছোঁ। গতিকে আমি তেখেতসকলকো ধন্যবাদ দিছোঁ যে আমাৰ BTR অঞ্চলৰ শান্তি যাতে স্থায়ী হয় তাৰ কাৰণে আমি সিদ্ধান্ত ল'লোঁ। আমাৰ BTR একৰ্ডৰ যিমান দফা আছে এইটো 100% টাইম বাউণ্ড ইমপ্লিমেণ্টেশ্যনৰ কাৰণে সিদ্ধান্ত লোৱা হ'ল। এটা হাই লেভেল টীম গঠন কৰি পেলাই NDA পাৰ্টনাৰৰ লগত আলোচনা কৰা আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি আমাৰ ভৱিষ্যত ৰাজনৈতিক আৰু উন্নয়ন দিশত কি কি কাৰ্যপন্থা হাতত ল'ব পৰা যায়, ইয়াৰ কাৰণে তেখেতৰ পৰা মাৰ্গদৰ্শন বিচাৰিবলৈ এটা সিদ্ধান্ত লোৱা হ'ল।
ইলেকশ্যনটো আলোচনা হৈছে আমাৰ আলোচনা কৰি পেলাই যেতিয়াই ইলেকশ্যন কমিশ্যনে বাই ইলেকশ্যনৰ ডেট ঘোষণা কৰে তেতিয়াই আমাৰ UPPL দলৰ পৰা কেণ্ডিডেট ঘোষণা কৰি পূৰ্ণ দমত বাই ইলেকশ্যনটো খেলাৰ কাৰণে আমি ইয়াতে মানে এটা ডিচিশ্যন লোৱা হয় আমাৰ কাৰণে বাই ইলেকশ্যনটো মানে ডাঙৰ ইস্যু নহয় বা ইলেকশ্যনটোৱে আমাৰ কাৰণে ইমান মানে কিবা নহয় ডাঙৰ কথা নহয় যেহেতু আমাৰ দলৰ যিমান নেতৃবৃন্দ আছে নেতাসকল আছে তেখেতসকলে প্ৰফেশ্যনেল পলিটিচিয়ান নহয় তেখেতসকলে বেছিভাগে আন্দোলনৰ বেকগ্ৰাউণ্ডৰ পৰা আহা এটা বিপ্লৱৰ জীৱনৰ পৰা আহা তেখেতসকলে বিপ্লৱী জীৱন যাপন কৰিছিলে আগতে এতিয়া আমাৰ বড়োলেণ্ড অঞ্চলৰ বা আমাৰ অঞ্চলৰ যিখিনি ৰাজনৈতিক সামাজিক ডেভেলপমেণ্টেল বা আমাৰ ইথনিক এছপিৰেশ্যনছ লিংগুইষ্টিক এছপিৰেশ্যন যিমান এছপিৰেশ্যনছবোৰ আছে এইবিলাক ফুলফিল কৰিব পাৰে নেকি বুলিহে তেখেতসকলে ৰাজনীতিত আহিছে গতিকে ইলেকশ্যন আহিব আৰু যাব আমাৰ নেতৃবৃন্দৰ কাৰণে এইটো ডাঙৰ ইস্যু নহয় আৰু বাই ইলেকশ্যন স্পেচিয়েলি এইটো ডাঙৰ ইস্যু নহয় বাই ইলেকশ্যনটো বাই এণ্ড লাৰ্জ যিখিনি ৰুলিং পাৰ্টি থাকে ৰুলিং পাৰ্টিয়ে জিকে গতিকে এইটো লৈ পেলাই আমি ইমান চিৰিয়াছলি এতিয়াও আমি লোৱা নাই বা চিৰিয়াছলি তেনেকুৱা আলোচনাও কৰা হোৱা নাই এটাই সিদ্ধান্ত লোৱা হৈছে যে যেতিয়াই আমাৰ ইলেকশ্যনটো ঘোষণা হ'ব তেতিয়াই আমাৰ কোৰ কমিটিয়ে কেণ্ডিডেটটো মানে বাছি লৈ পেলাই ঘোষণা কৰি দিব আৰু আপোনালোককে প্ৰথমে জনাই দিয়া হ'ব 2025 চনটো এতিয়াও বহুত দূৰ আছে এতিয়া আমি 2024 চনতে আছোঁ 2024 আৰু 25ৰ মাজত এতিয়াও প্ৰায় এক বছৰৰ বেছি এটা গেপ আছে তো 2025টো লৈ পেলাই আমি এতিয়াও আলোচনা কৰা নাই 2025 অকল নহয় 2026ও আছে তাৰপিছত 2029 আছে 2030 আহিব 31 আহিব হ্যাঁ তো এতিয়া 2024ত আমি খালি 2024ৰ কথা পাতিম 2025তহে আমি 2025টো ভাবিম গতিকে আমি প্ৰেজেণ্ট চিটুৱেশ্যনটো লৈ পেলাইহে বেছি মানে আমি আলোচনা কৰিছোঁ আৰু যি কথা আজি ওলাইছে যে 2025 চনত ভাৰতীয় জনতা পাৰ্টিয়ে অকলে খেলিব বুলি এটা মানে আপোনালোকৰ মানে মিডিয়াৰ জৰিয়তে আমি দেখা পাইছোঁ ইয়াতে আমাৰ একো ক'বলগীয়া নাই আমি এতিয়াও মানে এইটো বিষয় লৈ পেলাই কোনো মানে কিবাই কৰা নাই চৰ্চাই কৰা নাই আমি UPPLে গতিকে 2025 এতিয়াও দূৰ আছে যেতিয়া 2025 চন আহিব তেতিয়া 2025টো আলোচনা কৰিম 2026ত MLA ইলেকশ্যন আহিব তেতিয়া আকৌ আমি 2026টো আলোচনা কৰিম 2029 চনত আমাৰ MP ইলেকশ্যন আহিব তেতিয়া আকৌ 2029ৰ কথাটো আমি পাতিম গতিকে ইমান আগতীয়াকৈ 1.5 বছৰ আগত আমি মানে এইটো কথাটো পাতিব বিচৰা নাই যিসকলে এইটো পাতিব বিচাৰিছে ইয়াৰ বিষয়ে মাথা ঘামাইছে তেখেতসকলে মাথা ঘামাই থাকক কিন্তু আমি যথা সময়ত ৰাইট টাইমত ৰাইট ডিছকাশ্যন এণ্ড ৰাইট ডিচিশ্যন উইল বি টেকেন গতিকে আপোনালোকে তাৰ কাৰণে ৱেইট কৰিব